ৰ'ব ৰ'ব আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি মই দেখুৱাম এখন তামোলৰ বাগান, মানে এনেকুৱা বাগান যে দেখিলে আপুনি আচৰিত হ'ব। ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহ'লে গম পাব। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই বাগানখনৰ মালিক হৈছে শ্ৰী হৰিপ্ৰসাদ মেধি। আমি আহিছোঁ এটা ধুনীয়া জেগাত। এতিয়া কি আছে মিনালে কৈ যাব এফালৰ পৰা। ইয়াতে আছে 22 বিঘা মাটি। 22 বিঘাৰ 18 বিঘাত আছে আপোনাৰ তামোল আৰু আপোনাৰ 4 বিঘাত আছে পুখুৰী। দেখিছেনে কিমান ডাঙৰ ডাঙৰ পুখুৰী, দুইফালে দুটা, মানে সোমাই আহিয়ে এই দুটা পুখুৰী আছে প্ৰথম, আৰু ইয়াত বহুত মাছ আছে, আৰু এইটো মাজেদি এইটো ৰাস্তা। আগতেতো আৰু বহুত কল আছিল, তাৰমানে কি হয় কল থাকিলে এই হাতী আহে বছৰত, আমাৰ মানে ঠাণ্ডা দিনত হাতী আহে, এই হাতীৰ কাৰণে মানে কলবিলাক উঠাই দিয়া হ'ল। বাকী লেচু আছিল, তাৰপিছত লেবু আছিল, কাটা হৈছে। লেবু আছে কাটছে, বহুত কাটছে নাই আৰু এতিয়া। বাকী এইটো আমাৰ ফাৰ্ম হাউচ, ৰেষ্টৰ কাৰণে দেখিছে না, পুৰা সেউজীয়া কিন্তু ফুল চাইডবিলাক, আৰু ইমান ধুনীয়া চাফা। বাকী ইফালে দেখাই দিম, তামোল এতিয়া লাগছে, আৰম্ভ তামোল লাগিছে বহুত এইবিলাক। তাৰমানে ইয়াৰ মাটিখিনি বহুত ধুনীয়া মাটি, আৰু খেতিৰ কাৰণে বিৰাট উপযোগী। আৰু দেখিছেনে তামোল একদম হাতেৰে লগ পায়। আৰু ইফালে মানে বহুত দূৰ আছে, আৰু এনেকে আপুনি যাই পটকে শেষ কৰিব নোৱাৰে। প্ৰায় 10 মিনিটমান লাগব ইফালে খোজকাঢ়ি গ'লে, ইফালেও হয় একে, চাৰিওফালে সমান ডিষ্টেঞ্চে আছে। তাৰমানে আমি একদম মাজত আছোঁ তাৰমানে। আৰু এইফালে আছে লেবু টেঙা, নেমু, বহুত দূৰ আছে এইবিলাক, মানে এনেকে বহুত এটা এৰিয়া। আৰু এই আছে মধুৰিআম। এইবিলাক যে কৰি দিয়া হৈছে কিহৰ কাৰণে? আচ্ছা, মানে যেতিয়া ধৰ উষাৰৰ দিন হয়, পানী চানী লাগে, তেতিয়া যদি কেতিয়াবা চাফা কৰা হয়, ইয়াত দিয়া হয়। আৰু বেলেগ সাৰ নিদিয়ে ইয়াতে, গোবৰ সাৰে অকল, এই গোবৰ। নেমু টেঙা আছে, এইবিলাক আম, এইবিলাক লেচু। আমো মলিয়াইছে। তামোল বিলাক দেখিছেনে কিমান চাপৰ চাপৰ, আৰু লাগিছে তাৰমানে মেক্সিমাম লাগিছেই। আমাৰ বহুত দূৰ আৰু আছে, আগতে ইফালেও আছে। গতিকে এয়াই আমাৰ গাঁৱৰ খেতি, এয়াই। আৰু আগতে মানে কলগছ বহুত আছিল ইয়াতে, আৰু ভাল ভাল জাতৰ কলগছ আছিল। তাৰপিছত এই মানে হাতীৰ উৎপাতৰ কাৰণে এইবিলাক চাফা কৰি দিয়া হ'ল, তথাপি আছে মাজে মাজে কিছুমান। এতিয়া টোটেল কিমান বিঘা মাটি ক'লে মিনাল? 22 বিঘা। 18 বিঘাত অকল তামোল আছে। আৰু এই তামোল যেতিয়া মানে ধৰ বিক্ৰী কৰা হ'ব, বিক্ৰী কৰাৰ বেপাৰী তাৰমানে আইডিয়াই কৰিব নোৱাৰিব কিমান দাম হ'ব, কিমান কি, মানে গোটেইখিনি পাৰি উঠিহে মানে বিক্ৰী কৰিব লাগিব। আৰু এজন বেপাৰী কিনবা নোৱাৰিব কিজানি। এইফালে বহুত দূৰ আছে, এইফালেও আছে বহুত দূৰ। এডাল আমলখি গছ, আৰু ইয়াতে চব গছে আছে তাৰমানে, এডাল দুডাল হ'লেও, এডাল দুডালকে হ'লেও মানে চব গছে আছে ইয়াতে।
ইয়াতে আছে মটৰটো আছে ইয়াতে মটৰটো আছে আৰু ইয়া পানীৰ ব্যৱস্থা আৰু তলবিলাক দেখিছে নে কিমান চাফা পুৰা চাফা মানে একদম আৰু চলাৰ বলক চেষ্টা কৰিম মাছ দেখুৱাৰ কাৰণে পুখুৰীত পাৱাৰ সাপ্লাই কোনটোত আছে মাছ দুটাতে আছে ওকে এই তই গা ধোৱা নাই নেকি আজি আৰু বহুত দ আছে কিন্তু এইটো তাৰমানে আমি পুৰা ডুব যাম ইয়াতে আৰু ইফালে এটা আছে ইফালেও আছে মানে মজা পৰিৱেশ এটা আৰু ধুনীয়া ইয়াতে আহি আপুনি বহি থাকিব পাৰে বিৰাট ভাল লাগে অ'কে বাই বাই বেলেগ দেখুৱাই আছো আৰু এইবিলাক শাল গছ আছে এয়া শাল গছ এইফালে ডাঙৰ গছো আছে শাল গছ দুডালমান আৰু এয়া গোটেই শাল গছ তাৰমানে চাইডে চাইডে আৰু এয়া পুখুৰীৰ পাৰে পাৰে কলগছ আছে এইবিলাক আৰু এইফালেতো আছে এইখিনি মেইন সিখন দেখুৱাই আহিলো আৰু এইবিলাক আছে ইফালে ইফালে আছে 8 বিঘা ইফালে আছে 8 বিঘা মাটি 8 বিঘা তামোলে আছে আৰু বাকি ভিতৰত খেতিও আছে এইবিলাক ইফালে ভোল আছে ভোল জিকা এইবিলাক আছে হৈছে দেখোন ধুনীয়া হৈছে কেই বছৰ হ'ল এই 2 বছৰ কমপ্লিট হ'ল মানে 3 বছৰ ৰানিং নেকি মানে যাওবাৰ সেকেন্ড বাৰ আছিল আৰু এইজন হৈছে মিনাল মেধি মোৰ লগৰে আৰু এই আজি 2 বছৰ আগতে ৰোৱা এইখিনি তামোল এই কিমান আছে মাটি না তামোলৰ তামোল ৰোৱা মাটিখিনি কিমান আছে 5.5 বিঘা 5.5 বিঘা মাটিত এয়া তামোল আৰু ধৰ 4-5 বছৰ পিছত লাগব আৰু 3 বছৰ আৰু 3 বছৰ ওয়াও কথাখিনি দেখুৱাই আছো ৰ'ব আগৰ পৰা ও লদা কি খেতি এই এটা কি জিকা ভোল আৰু এই কবি শেষ নেকি বঢ়িয়া আৰু এইফালে ভোল আছে এই চাবি দেই দেখোন এই ভোল লাগছে দেখুৱাই আছো এটা দেখছে নে চাঙিৰ ওপৰত যায় নাই লাগছে এইবিলাক বহুত আছে তাৰমানে এটা সময়ত তাৰমানে এইবিলাক আমি ক্ৰিকেট খেলছিলো এইবিলাক ঠাইত ক্ৰিকেট ভলিবল ফুটবল এইবিলাকত খেলছিলো কিন্তু আজি ভালে হৈছে বাৰু এইবিলাক মাটি এনাই পৰি থাকাত কৰি আৰু এটা ধুনীয়া কামত আহিছে বহুত আছে তাৰমানে ইফালে আৰু বহুত খেতি আছে দেখুৱাই আছো যিখিনি সম্ভৱ হয় এই ফুলকবি শেষ তাৰমানে না এই লাষ্টৰ ফালে আৰু ইফালে আছে পানীলাওৰ খেতি লাষ্টতেই আছে আৰু কেইটামান বহুত দূৰ আছে তাৰমানে বহুত দূৰ আছে আমাৰ গাঁৱত এনেকুৱা সৰু ডাঙৰ বহু কেইখন বাগান আছে তাৰ উপৰিও ৰবৰ বাগান আছে আৰু বহুত কিবা কিবি আছে পিছলৈ কেতিয়াবা দেখুৱাম
আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই